মই বোলো আজি ভিডিঅ'টো ক্লাছৰ পৰা আৰম্ভ কৰোঁ, কিন্তু দেখিছেনে মোক ভালকৈ ভিডিঅ' বনোৱাও শান্তি নিদিয়ে, কেনেকুৱা অশান্তি কৰে বাৰু। আৰু এটা আকৌ কেমেৰা দেখি লুকাইছে। ক্লাছ শেষ কৰি আকৌ ৰুমলৈ যাওঁ বুলি ওলাওঁতে ৰ'দডাল দেখিছেনে, এইডালক দেখি মোৰ মাথা পেট চকু চব বিষাই যায়। এটা বস্তুৱে ভাল আৰু ক্লাছত AC আছে, সেইটোকে মই মটিভেশ্যন হিচাপে লৈ পূৰা ক্লাছ যাওঁ। দিনটো ক্লাছ কৰাৰ পিছত নিজৰ ৰুমলৈ আহি কিমান যে শান্তি পাওঁ। তাৰপিছত আকৌ মোক লগৰ এজনীয়ে মাতিলে আনাৰস খাবলৈ। এয়া আকৌ সন্ধিয়া সময়ত অলপ ওলাই গ'লোঁ ম'ম' খাওঁ বুলি। তাৰপৰা সেইফালে চাব দেই, আকাশখন ইমান ধুনীয়া হৈ আছে আজি। ৰুমলৈ অহাৰ পিছত পাপাক ভিডিঅ' কল কৰিলোঁ আৰু এইফালে বাপেক জীয়েকে ঢেৰ কিবা কিবি পাতিলোঁ আৰু দিনটোৰ কথা। যিমান গৰম পৰিলেও আমাৰ খকুৱা পেটে কিন্তু একো নামানে দেই, দেখিছেনে। তলৰ ফালে হাফ পেণ্ট আৰু ওপৰত চাৰ্ট পিন্ধি মই পাছপৰ্ট চাইজৰ ফটো এখন মাৰি আছিলোঁ। আজিলৈ ইমানেই, বাই বাই।